যিকোনো মুহূৰ্তত নিৰ্বাচনী আয়োগে ঘোষণা কৰিব ৰাজ্যৰ উপনিৰ্বাচন। কি হ'ব কংগ্ৰেছৰ? প্ৰবল গৰাখহনীয়াত বিধ্বস্ত দলটো। আগলৈ পাছলৈ নাই নেতা, সকলোৱে সংগ ত্যাগ কৰিছে। মহাজোঁটত মহাজোঁট। AIUDFৰ সৈতে শেষ মধুজামিনী। BPF দলেও এৰিলে কংগ্ৰেছ। সভাপতি ভূপেন বৰাই দিছে হুংকাৰ। উপনিৰ্বাচন অকলেই খেলিব। আকৌ খেলিমেলি ভৱানীপুৰত। মহাজোঁটৰ প্ৰাৰ্থী বিজয়ী হৈছিল সমষ্টিটোত। পিছে বিধায়ক ফণী তালুকদাৰৰ মন গেৰুৱা বসন পিন্ধাৰ। সমষ্টিটোত কংগ্ৰেছৰ নাই ভেটি। মৰিয়নিতো আশা নাই। প্ৰাক্তন কংগ্ৰেছী তথা সদ্য গেৰুৱা বসনধাৰী ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ দলক দিছে অভিশাপ। AIUDFৰে মিত্ৰতাৰ ফল হেনো ভুগিব লাগিব। প্ৰাক্তন সভাপতি ৰিপুণ বৰাৰ মনত দুখ। এৰি যাব AIUDF দল। সাংসদ গৌৰৱ গগৈক অসন্তুষ্ট কৰে কেনেকৈ দলটোৱে? অনুষ্ঠিত হ'বলগীয়া উপনিৰ্বাচন কংগ্ৰেছৰ বাবে অগ্নি পৰীক্ষা। পিছে প্ৰাৰ্থিত্ব প্ৰদান কৰিব কাক? বিজেপিৰ ৰণুৱা ঘোঁৰাৰ আগত টিকি থাকিবলৈ কংগ্ৰেছৰ নাই কোনো পৰিচালনা, নাই ইচ্ছু। কা আন্দোলনৰ সময়তো ৰাইজৰ কাষ চাপিব নোৱাৰিলে দলটোৱে। অসমৰ ৰাইজে বিশ্বাস নকৰে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ কংগ্ৰেছে আকৌ বৰাক উপত্যকাত কা আইনক সমৰ্থন কৰে। এনে দুটা চৰিত্ৰৰ দলক বিশ্বাসনো কৰে কেনেকৈ? নেতা লগা কংগ্ৰেছীসকল এতিয়া বিজেপিৰ বৰঘৰত। যিসকল আছে দলটোক উদ্ধাৰ কৰাৰ সলনি মুখ্যমন্ত্ৰী হোৱাৰ স্বপ্নত বিভোৰ। পিছে জ্ঞানীসকলে কয় সপোন মধুৰ, বাস্তৱ গধুৰ। নিউজ ডেস্ক ৰিপৰ্ট, হেডলাইন ব্ৰিফ।